हेलो फ्रेंड्स কি খবৰ স্বাগতম জনাইছো বিজি ব্লগৰ অন্য এটা ভিডিঅ'লৈ তো ফ্ৰেন্ডছ আজি মানে মই বিশেষ ঠাই এডোখৰলৈ ওলাইছো তো আগে পিছে গৈ পোৱা নাই মানে গুগলত মানে সাৰ্চ কৰি চাইছো গুগলত তো বহুত ধুনীয়া লাগিছে তো ৰিয়েলত মানে কেনেকুৱা লাগে চাবলৈ সেইকাৰণে ওলাইছো মানে আপোনালোককো দেখুৱাম বুলি ভাবিছো তো ভিডিঅ'টো শেষলৈকে চাই থাকক বলক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো তো ফ্ৰেন্ডছ আজি মানে অটো পাই গ'লো তো অটোত উঠি ল'লো মানে এতিয়া গৈ থাকিম আৰু গৈ পোৱালৈকে ৰাস্তাবিলাককে চাই গৈ থাকক ফাইনেলি আহি পালোহি মানে ক'ত আহিছিলোঁ কি কথা মানে এতিয়ালৈকে আপোনালোকক কোৱা হোৱাই নাই তো মই আহিছিলোঁ সায়েন্স মিউজিয়াম তো এতিয়া মানে গেটত সোমাই যাম এফালে গেট আছে আৰু টিকেট কাটি ল'ম মানে অকলে আহিছোঁতো কেইটকা লয় নাজানো তো টিকেট কাটি কৰি ভিতৰলৈ সোমাই গৈ সকলোবোৰ দেখুৱাম চাই থাকক আহিলোঁ ভিতৰত সোমাই আহিলোঁ মানে এফালে গেটেদি সোমাই আহিলোঁ আহি এতিয়া মানে বহুত ধুনীয়া দেখিছোঁ এৰিয়াটো মানে বহুত ডাঙৰ এৰিয়া আৰু চাবলগীয়া বহুত বস্তু আছে মানে ইয়াত সকলোবোৰ দেখুৱাই যাম এইটো টিকেট কৰি ল'লোঁ টিকেটত 60 টকা লৈছে এতিয়া এফালে গৈ থাকিম এফালে শহাপহু চাই আহি এফালে চক বান্দৰৰ মূৰ্তি 5টা ৰখা হৈছে মানে এনেকৈ লাষ্টত গৈ এনেকৈ মানুহ হৈছে এইটো প্ৰথম এইটো ছেকেণ্ড এইটো থাৰ্ড এইটো ফ'ৰ্থ এইটো 5 লাষ্টত মানে এইটো মানুহৰ ৰূপ লৈছে ইয়াত লিখা আছে ইংলিছত এইটো এটা মূৰ্তি ৰখা হৈছে মানে প্ৰত্যেকটো মূৰ্তি হওক বা প্ৰত্যেকটো বস্তুৱে হওক তাৰ গোটেই মানে বিষয়টো লিখা আছে এতিয়া মালায়ালামত লিখা আছে তো বুজি নাপাওঁ এইফালে চব ধুনীয়াকৈ এইটো ৰখা হৈছে মূৰ্তি বনাই আৰু এজনী মাছ মানে চব পূৰা বটলৰ পৰা বনাই এনেকৈ সজাই থৈছে এইবিলাক চব বটল পূৰা 1 লিটাৰ আধা লিটাৰ বটল ৰখা হৈছে ইয়াতে ধুনীয়াকৈ কি ধুনীয়াকৈ মানে চব এইটো মাছ এজনী বনাই থৈ দিছে এইবিলাক চব পূৰা বটল হয় কি ধুনীয়াকৈ মানে ৰখা হৈছে সজাই এইটো এটা
চায়েন্সৰে হয় মানে এইটো কিবা কাৰেণ্ট সৃষ্টি কৰে নেকি বোলে সুধিছিলোঁ মানে চিকিউৰিটিক এইটো কাৰেণ্ট সৃষ্টি কৰে এইটো মানুহ উঠি ঘূৰাব পাৰে যিমান ঘূৰাব পাৰে সিমান মানে কাৰেণ্টৰ হেৰি দিয়ে এইফালে চাওক মেইন বস্তু হ'ল এইটো মিছাইল এটা ৰখা হৈছে এইডোখৰতে ধুনীয়াকৈ সজায় এইটো সঁচা নে মিছা মানে অৰিজিনেল নে নকলি নাজানো আৰু মানে এইটো মিছাইল এটা ৰখা হৈছে এইডোখৰতে এতিয়া এইফালে সোমাই যাম মানে সোমাই গৈ এতিয়া 4টা বজাত কিবা শ্ব' এটা আছে বোলে তো শ্ব'টো দেখাব পাৰোঁ নোৱাৰোঁ নাজানো তথাপিও বলকচোন যাওঁ এইফালে ডাঙৰ মানে ৰুম এটা আছে ৰুমটোত যাব কৈছে মানে 4টা বজাত এতিয়া কিবা শ্ব' এটা দেখাম বুলি কৈছে মানে এতিয়া 4টা বজাত গেট খুলিব এইফালে গেট বন্ধ আছে এইটোৱে হয় ৰুমটো বহুত ডাঙৰ মানে তাতে ইয়াতে মানে কি দেখুৱায় মানে দেখুৱাব যদি পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ তো চাই থাকক ডাইৰেক্ট গৈ ভিতৰত লগ পাম এইফালে এতিয়া ভিতৰত সোমাই আহিলোঁ এতিয়া এনেকৈ ভিতৰলৈ সোমাই আহি নিজৰ চিটত চবেই বহি ল'লোঁ আৰু এইফালে পূৰা লাইন মানুহ আৰু এইফালেও পূৰা নিজৰ চিটত লাইন মানুহ এতিয়া মানে গোটেই পৃথিৱীৰ সৌৰজগতৰ সকলোবিলাক বস্তু দেখুৱাব এইটো ৰুমতে তো ভিডিঅ' কৰিব পাৰোঁ নোৱাৰোঁ নাজানো তো যদি পাৰোঁ দেখুৱাম আৰু যদি নোৱাৰোঁ আপোনালোকে বেয়া নাপাব এতিয়া অলপ দেৰি বহাৰ পাছত এনেকৈ দেখুৱাবৰ বাবে বিগিনিং কৰা দি কৰি লৈছে তো আপোনালোকক দেখুৱাব নোৱাৰিম মানে এতিয়া চিকিউৰিটি আহি সকলোকে কৈ থৈ গৈছে যে মোবাইলবিলাক অফ কৰক সেইবাবে আপোনালোকক দেখুৱাব নোৱাৰিম তেনেহ'লে বাহিৰত গৈ আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিম এফালে চাই মেলি ওলাই আহিলোঁ হৈ গ'ল মানে দেখুৱালে কমেও 20-25 মিনিটমান দেখুৱালে তো এতিয়া আৰু বেলেগ বহুত চাবলগীয়া আছে দেখুৱাম আৰু এটা শ্ব' আছে 5টা বজাত আছে সেই শ্ব'টো মই চাবলৈ মানে টিকেট নাকাটিলোঁ মাত্ৰ এই শ্ব'টো চাবলৈ টিকেট কাটিলোঁ আৰু মানে ইয়াত সোমাবলৈ টিকেট কাটিলোঁ সেইকাৰণে 2টা টিকেটত মানে 60 টকা ল'লে আৰু যদি কিবা 3D শ্ব' বুলি এটা আছে সেই 3D শ্ব'টোত সোমোৱা হ'লে মানে আৰু এক্সট্ৰাকৈ 50 টকা দিবলগীয়া হ'ল মানে দেৰি হ'ব যে মোৰ সেইকাৰণে 5টা বজীয়া মানে শ্ব'টো চাবলৈ টিকেট নকৰিলোঁ তো এতিয়া বেলেগ কিবাকিবি আছে চাবলৈ সকলোবোৰ দেখুৱাম বলক ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া মানে বেলেগ এটা ৰুমত যাম তো সেই ৰুমটোত কিনো আছে দেখুৱাম বলক এতিয়া আহি এইফালে চাওক এই ৰুমটো পাই গ'লোহি তো এইফালে সোমাই যাম ইয়াতে ভিতৰতে মানে বহুত মানে চায়েন্সৰ গোটেইবিলাক চায়েন্সৰ বস্তুৱে ৰখা হৈছে তো দেখুৱাই যাম এখন প্ৰথম পৃথিৱীখন চাই লওক
কি ধুনীয়াকৈ মানে সজাই থৈছে। এইবিলাক সাগৰত মাছমৰীয়াসকলক দেখাইছে। এইবিলাক চব মাছ মানে সাগৰত ধৰি ধৰি আনি এইফালে বিকা দেখাইছে। এইবিলাক এতিয়া দেখুৱাই থকা ৰুমটোৰ পৰা ওলাই আহিলোঁ। এইফালে আহি আকৌ বেলেগ এটা ৰুমত সোমাইলোঁ। বন্ধুসকল, সেই ৰুমটোৰ সকলোবোৰ বস্তু দেখুৱাৰ আগতে এইডোখৰতে কথা দুষাৰমান কওঁ যে আপোনালোকক সকলোবোৰ বস্তু দেখুৱাম বুলি ভাবি ভিডিঅ' কৰোঁতে ভিডিঅ'টো মানে বহুত দীঘল হৈ গ'ল। তো এতিয়া এডিট কৰিব লওঁতেহে মানে দেখিছোঁ। সেইকাৰণে ভাবিলোঁ মানে একেটা এৰিয়াতে দুটা ভিডিঅ' বনাম। তো এইটো ভিডিঅ' ফাৰ্ষ্ট আৰু বাকী থাকি যোৱাখিনি ছেকেণ্ড ভিডিঅ'ত চাবলৈ পাব। তেনেহ'লে ফাৰ্ষ্ট ভিডিঅ'ত আজিলৈ বাই বাই, আকৌ ছেকেণ্ড ভিডিঅ'ত লগ পাম।